পূজ্য স্বদেশায়ু স্বজাতি থাকিবগৈ ক'ত অস্তিত্ব। কবি জিতুল কুমাৰ গগৈ। জনজীৱনৰ অস্তিত্বই অন্যতম অবিচ্ছেদ্য অংগ মাতৃভূমি। সেই অবিচ্ছেদ্য অংগ ৰক্ষায়ু উদ্ধাৰৰ হেতুকে গঠন হৈ উঠিল বহু দল সংগঠন, জন্ম হ'ল নেতা পালি নেতা। যদি মাতৃভূমিয়ে নাথাকে তেনে সংগঠন নেতা ৰজাৰ আছেনে কিবা প্ৰয়োজন? অজস্ৰ আশায়ো ভৰসায়ে কান্ধই চেলেং পাৰি মূৰৰ চুলি মেলি মাটিত ভৰি নপৰাকৈ আগুৱাই যাবলৈও দিয়া হ'ল কতজনক। দেখিলোঁ বহু নেতা, সৃষ্টি কৰিলোঁ বহু ৰজা, বিনিময়ত আমি পালোঁ কি? মূল্যবোধক নৎসাৎ কৰি ক্ষমতাৰ লোভত সকলো মজগুল, সকলো ফুটুকাৰ ফেন, লংকালৈ গ'লে সকলো হয় ৰাৱণ। আসন পাতি আদৰিলোঁ বহু বুদ্ধিজীৱী, কৰিলেনে সংকটপূৰ্ণ দুৰ্যোগপূৰ্ণ জাতীয় অস্তিত্বৰ অৱক্ষয়ৰ সন্ধিক্ষণতো দুই একৰ বাদে কেইজনে কৰিলে সত্যনিষ্ঠ সাহসী আৰু নিৰপেক্ষতাই আলোচনা সমালোচনা। হে পূজ্য স্বদেশায়ু স্বজাতি থাকিবগৈ ক'ত অস্তিত্ব। ক'ত পাম সেই প্ৰশ্নৰ উত্তৰ? পামনে সঠিক পথৰ সন্ধান, য'ত যি পথে আগুৱালে অসম তথা খিলঞ্জীয়া অসমীয়া জাতি অস্তিত্বই সবলক্ষাৰ কবচে অসমীয়া জাতি জীয়াই থাকিব পৰাকৈ সোণালী জখলাৰে আগুৱাই জাতিৰ স্বাৰ্থত জাতিটোক তিলমাত্ৰ বিশ্বাসঘাত নকৰাকৈ অসম তথা খিলঞ্জীয়া অসমীয়া স্বকীয়তা অটুট থকাকৈ অসমীয়াক বীৰ্যৱান কৰোৱাই বিশ্বজয়ী হৈ দীৰ্ঘায়ু হ'ব পৰা এক যাত্ৰা পথৰ সন্ধান পামনে এক বিমহীয়ান। চাৰি স্তম্ভৰে গঠিত দেশৰ গণতন্ত্ৰত সেই চাৰি কোণৰ গণতন্ত্ৰত তলে তলে অকপতে সৃষ্টি হৈছে নেকি অন্য এক স্তম্ভ নাম যাৰ ধনতন্ত্ৰ? যদি হৈছে স্তম্ভ সৃষ্টিৰ লক্ষ্য হ'বনে বায়ু শুভ? কত যুগৰ পূৰ্বে লৰ্ড মেকলে চাহাবে চিহ্নিত কৰি থৈ গৈছিল সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰূপে। দুখৰ বিষয় তেওঁ হয়তো অনুভৱ কৰিব নোৱাৰিলে ভাৰতৰ দৰে কলুষিত দেশত সংবাদ মাধ্যম চতুৰ্থ স্তম্ভত শোভা নাপায় বুলি। এই গণতন্ত্ৰই দেশত ন্যায়ো আজি গণতন্ত্ৰৰ হাতত। ধনে যদি হয় সমস্ত সত্য আৰু ন্যায়ত থাকিব ক'ত অস্তিত্ব। দৰিদ্ৰ দুৰ্ভগীয়া দুৰ্দশাগ্ৰস্তৰ প্ৰতি কায়ো নাই সুমতি, দেশ আৰু জাতিৰ প্ৰতিও নাই কোনো শ্ৰদ্ধা ভক্তি। ৰাজনীতি কূটনীতি অৰ্থনীতিৰ উপৰিও সমাজ উন্নয়নৰ গতি। চৌদিশে বিৰাজমান মাথো প্ৰলোভন, স্বঘোষিত হৈছে মাথো সমাজ উন্নয়নৰ শ্লোগান। সেয়াই হয় যদি ভেটি ৰক্ষাৰ অপচেষ্টা, অক্ষুণ্ণ থাকিব ক'ত অসম তথা অসমীয়াৰ স্থান আৰু মান।